বাপ্পা ও বতার তোর মহিমাই ধরবা নবী যেদিনাখনে কবি রোদ নেবি সেইদিনাখনে রোদ দিব আর আজি বৈধান দিছি দগৰি মই কাপোৰ ধুইছোঁ যি সেইকাৰণে বৈধান দিছি অশান্তি হৈ গৈছে হেপি তই বাপেৰে ঘুমাব যোৱাৰ লগে লগে মোবাইলটো উলিয়াই আনলি পিক কিবাক লগি চাওঁ কি চাই আছে মোকো দেখোন এনেকে এনেকে যি ফটোগিলান যি উলিয়াই উলিয়াই দিয়ে সেই ফটো দেখোন তুমি ফেসবুক চাবা সেই ফটো ও মা বাপ্পা ও এইটো কি মস্ত ডাঙৰ কুকুৰে ৰাঙা ৰাঙা এই কুকুৰটো খোৱাবাক লগি হ'লে দেখোন 2 ঘৰ মানুহ লগান পৰব এই মস্ত কুকুৰ থাকে এই আপিটো চাওঁ কি ঠগা আপিটো পাগেলি পাগলি নহয় ও মা চিঙা কাপোৰ পিন্ধি আছে দেখোন আজিকালি সেয়াই পিন্ধে মডেল কেনাই নামে তাই আপা চলিৰ নাম দেখোন কেনাই নামৰো মানুহ Papi, তোক মই 3টা ডিমা উহাবা দিয়া নাছিলো বাইপেৰে মোৰ আৰু তোৰ কাৰণে থৈছো মই বইল কৰি সেইগিলাখান কৰি কোনে খাব তই নাজনা মই যে ডিমা উহাত বাহিৰে বেলেগ কৰি নাখাওঁ ওফো মা বইল কৰাটোকে উহোৱা বুলি কয় তুমি আজিলৈকে শিকিনো নাজানিলা কি কওঁ দে যি কষ্টা আৰু দে আপি ভালকে কিতাপ পঢ় কিবা নাজনিলে সুধবি মা তুমি বুজালে মই একো বুজিয়ে নাপাওঁ মই বুজালি কেনেকে বুজি পাবি আমি 2 আখাৰ কথাতে 10 আখাৰ কথা বুজি দাও তহঁতে আজি চলি আমাৰ কথা কি বুজি পাবি তুমি মেগাজিনখনটো সিধাকে লোৱা কি যে হ'ব তোমাৰ আমি উল্টা কৰিও কিতাপ পঢ়বা জানো বুজছা তই মোক শিকাবা নালগে নিজৰ পঢ়া পঢ়ি থাক মা বাটাৰফ্লাই স্পেলিংটো কি এগিলাখান সৰু সুৰা কথা মোক নুসুধবি যদি কিবা টান বস্তু আছে তেতিয়াহ'লে সুধ এগিলাখান বাইপেৰে জানিব যা বাইপেৰে সুধবি ৰবা মই পাপাক সুধি ইংলিছৰ ইটোৱে নাজনো এনাই ভাব দি আছো দে নহ'লে বা আজিকালি চলি যিহে পাত্তাই নেদব সেইকাৰণে এটা দুটা মিছা কথাও ক'ব লাগে